हेलो एवरीवन আজি মই বনাবলৈ লৈছো এ চাওক কি বনাবলৈ লৈছো দেখিছেনে আপোনালোকৰ শুনিলে জিভাৰ পানী ওলাই যাব হাঁহৰ মাংস আৰু সকলো অসমীয়াই ভালেই পায় হাঁহৰ মাংস খাবলৈ আজি হাঁহৰ মাংস বনাবলৈ লৈছো আৰু তাৰ কাৰণে মই এয়া আলুখিনি মই কাটি পেলাই হেৰি কৰি থৈছো তিয়াই থৈছো আৰু এয়া মছলাখিনি মই যোগাৰ কৰি থৈছো মছলাত লৈছো এয়া নহৰু আদা আৰু জালুক জিৰা গোটা জিৰা আৰু গোটা গৰম মছলা এই মই সদায় মানে পিছাৰে বনাও পিছি পেলাই মাংস বনাও আহকচোন কেনেকৈ আজি মই হাঁহৰ মাংস বনাও আপোনালোকে চাব আৰু সদায় মই মানে চব্জি কটা মাছ বচা এইকণ জেগাতে মই কৰোঁ এইকণ দেখিছেনে এইকণ ইটো সাইডে আমাৰ মেইন ঘৰটো আৰু এইটো সাইডে পাকঘৰ হয় আৰু মানে কি হয় পাকঘৰটো মেইন ঘৰটো ঠিক অকণ চাপৰ হয় সেইকণতে মই বহি পেলাই মানে যোগাৰ কৰিবলৈ সুবিধা পাওঁ সেইকাৰণে এইকণতে মই যোগাৰ কৰোঁ তামোল এখন মুখত সোমোৱাই লৈছোঁ তামোল খাই হেনো বনালে হেনো পাক বেছিকৈ উঠে হেৰি আৰু এইটো কি খাদ্যৰো সেইকাৰণে তামোলখন সোমোৱাই লৈছোঁ এয়া কেৰাহী গৰম হৈ গ'ল দেখিছে আৰু ইয়াতে মই কেইটামান গোটা জিৰা দি দিছোঁ বাকী মই নিমখ হালধি পিঁয়াজ এই ইয়াতে মাংসখিনি দি দিছোঁ এতিয়া মাংসখিনি মই কেৰাহীত দি দিম আৰু এইটো ভিডিঅ'টো সম্পূৰ্ণ ৰেচিপি ভিডিঅ' হয় যিসকল মানে ভেজিটেৰিয়ান আছে মোৰ এইটো ইউটিউবৰ চেনেলটো তেওঁলোকে যাতে স্কিপ কৰে কাৰণ তেওঁলোকে চাই ভাল নাপাব ভেজিটেৰিয়ানবিলাকে কাৰণ মাংস বনোৱা ৰেচিপি হয় কাৰণ সেইটো কথা মোৰ নিজৰ অনুভৱৰ পৰা ক'লোঁ সেইদিনাখন এটা অসমীয়া চেনেলত মানে হেৰি চাইছিলোঁ ভিডিঅ' চাইছিলোঁ তেওঁ অসমীয়া হয় উচুপনি নামৰ চেনেলটোত ভাতৰ কাঁহী আগত লৈ যেনেকৈ তেখেতে ভিডিঅ'টো বনালে যি কথাটো ক'লে নহয় দেখাৰ তাই মানে কৃষ্ণ কৃষ্ণ প্ৰভু একেবাৰে মানে শুনিয়ে কিবা লাগি গ'ল সেইকাৰণে কৈছোঁ যিসকল ভেজিটেৰিয়ান আছে তেওঁলোকে স্কিপ কৰিব ভিডিঅ'টো আৰু এই বিষয়ে পিছত ক'ম যিহেতু ময়ো মাংস বনাই আছোঁ এতিয়া এইবিলাক কথা নাপাতোঁ ভাল নালাগে এয়া মাংসখিনি মই এনেকৈ ভাজি লওঁ হাঁহৰ মাংস এনেকৈ বহুত তেল ওলায় দেখিছেনে আৰু ধুনীয়া কালাৰটো ধুনীয়া হৈ যায় এয়া মাংসৰ তেলতেই মানে আলু চালুখিনি সিজিছে পিঁয়াজখিনিও পূৰা ভাজ খাই গৈছে এতিয়াহে মই এয়া পিচি থোৱা মছলাখিনি ইয়াত দি দিম আৰু আলু পূৰা সিজি গৈছে মানে এনেকৈ ইয়াতেই আৰু খাবলৈ বহুত টেষ্টি লাগে যিসকলে খাই পাইছে তেওঁলোকে জানে কিমান টেষ্টি হয় কিন্তু হাই প্ৰেছাৰ থাকিলে ভাল নহয় বুলি কয় তথাপিও মাজে সময়ে এদিন খাব পাৰে আৰু বিহু আহিলে মাঘৰ বিহুতটো আৰু হাঁহৰ মাংস খোৱাটো এটা ট্ৰেডিশ্যনেই হৈ যায় অসমীয়া লোকৰ মোৰো খুবেই প্ৰিয় হয় এনেকৈ হাঁহৰ মাংস আপোনালোকে কওকচোন কালাৰটো কেনেকুৱা হৈছে ইয়াত কোনো মই গুড়ি মছলা দিয়া নাইকিয়া চব পিঠা মছলাই দিছোঁ দেখিছে কেনেকুৱা হৈছে এইয়া আমাৰ হাঁহৰ মাংসৰ তৰকাৰী ৰেডি হৈ গ'ল এই আলু পূৰা সিজি গৈছে এতিয়া কওকচোন কেনেকুৱা লাগিছে দেখিবলৈ গোন্ধটোতো বাৰু বহুত ধুনীয়া ওলাইছে মজা গোন্ধ ওলাইছে দেখিছে পাকঘৰত মানে এইটোৱেই প্ৰব্লেম হয় মোৰ পোহৰটো একেবাৰে কম তথাপিও মাইনাই কৈছে একেবাৰে ড্ৰাই নবনাবা একেবাৰে জোলো নবনাবা এনেকুৱা গ্ৰেভি বনাব ক'লে সেইকাৰণে ইয়াত এনেকুৱাতে ৰাখি দিলোঁ আৰু আহক এতিয়া আমি সকলোৱে হাঁহৰ মাংসৰ জুতি লওঁ আৰু কোনে কোনে এনেকুৱা হাঁহৰ মাংস খাই ভাল পায় হাঁহৰ মাংসৰ তৰকাৰী খাই ভাল পায় আপোনালোকে কমেণ্টত জনাব বাই